পৰা গৰু বিহু শুভেচ্ছা থাকি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই ঘৰৰ পৰা গামোচাখন লৈ লওঁ। গামোচাখন নি পেলাই আমি এতিয়া গৰু নম গামোচাখন লৈ লওঁ। ঘৰৰ পৰা গামোচাখন লৈ পেলাই এতিয়া আমি গৰু নোৱাবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক, আপোনালোকক দেখুৱাম অলপ চলপ। চব গোটেই আমাৰ পৰিয়ালৰ মানুহ লগ লাগি পেলাই আমি আমাৰ গৰু আছিল সেইবাবে আমি নোৱাই আছোঁ। চাই থাকক। আমি গ'বলৈ গৈছোঁ হালি গৈ পেলাই গৰু ইয়াতে ধোৱা হৈছে। ডাঙৰ ডাঙৰ কেইটাই নদীত ধোৱা হ'ব। আপোনালোকক দেখুৱাইছোঁ, চাই থাকক। অলপ চলপকৈহে দেখুৱাম, ইমান নদুৱাম। বহুত ভিডিঅ' দীঘলৈ যাব নহ'লে। ৰাইজসকল ঘৰত কেইটামান গৰু নোৱা হ'ল। সৰু সৰু পোৱালিকেইটা আজি এতিয়া আছে। ডাঙৰ ডাঙৰকেইটা নদীত নোৱা হ'ব। এয়া আমি নোৱাবলৈ গৈ আছোঁ। চাই থাকক আপোনালোকে। ইয়াতে নদীতে গা ধুৱাই পেলাই এতিয়া গৰুবিলাক এৰি দিয়া হ'ল। ইয়াত গৈ আছে গা ধুৱাই অনা হ'ল। আনি পেলাই এতিয়া আমি চাট বাৰি মাৰিব লাগিব। চাট বাৰি মাৰোঁ। হাত বিহু বুলিলে আজিকালি হৈছে ফটোশ্বট মেইন হৈ পৰে। তাৰ বাবে কৰিবলৈ গৈ আছোঁ ফটোশ্বট। আপোনালোকক অলপ চলপ দেখুৱাম। মই কাপোৰ চাপোৰ অলপ ভৰাই লওঁ। মোৰ লগৰ কেইটামানো আহি আছে, আপোনালোকক দেখুৱাম। গৈ আছোঁ আমি তিনিওটা। আমি ঘৰৰ পৰা ওলাই আহি আগলৈ আহি পেলাই আমি গাঁৱৰ পথাৰৰ ওচৰতে ফটোশ্বট কৰিম। ইমান দূৰলৈ নাযাওঁ বাৰু। আমাৰ এইখিনিতে ভাল ভাল জেগা আছে, তাতে ফটোশ্বট কৰিম। আপোনালোকক দেখুৱাম, চাব। বিহু ফটোশ্বটৰ কাৰণে আনিছোঁ ঢোল, এইফালে আছে টকা, এইফালে আছে বাঁহী। এয়া ফটোশ্বট ষ্টাৰ্ট হৈছে। অলপ চলপ কৰি আছোঁ, দেখুৱাম আপোনালোকক। বিহু বুলি ফটোশ্বট কৰিবলৈ আহিছোঁ যদি বিহু এটা নবজাওঁ কি হ'ব? বজাৰ এজাক বিহু এইফালে বজাই আছে, ফটোশ্বট হৈ আছে। গছ এইপিনে আছে, চব পথাৰৰ মাজত আমি আছোঁ ফটোশ্বট কৰি। ইয়াতে হৈছে ফটোশ্বট। ফটোশ্বট কৰি হৈ গ'ল। মই কাপোৰ চাপোৰ খুলি লওঁ এতিয়া জেনেৰেলি ফটোশ্বট কৰোঁ। কৰি পেলাই আপোনালোকক দেখুৱাম। ইনষ্টাগ্ৰামত ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, চাব আপোনালোকে। এতিয়া আমাৰ নৰ্মেল ফটোশ্বট হ'ব। এতিয়া কৰিম নৰ্মেল কাপোৰ ফটোশ্বট। আপোনালোকে চাই থাকক। এয়া কৰি আছে লগৰকেইটাই। ফটো উঠি আছোঁ এতিয়া বৰ্তমান। এয়া ফটোশ্বটৰ কাম কৰা হৈ গ'ল। আৰু আপোনালোকক আবেলি সময়ত লগ পাই আছোঁ। আমি জেনেৰেলি কেইখন ফটো উঠি আছোঁ। আৰু এইবিলাক ফটো ইনষ্টাগ্ৰামত আপোনালোকে পাই যাব। মোৰ ডেছক্ৰিপশ্যনত আজি সেইটো আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু যদি এতিয়ালৈকে ভিডিঅ' চাই আছে হ'লে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব চেনেলটো।